हेलो एवरीवन की खबर सकलोरे आशा करूँ सकलोरे खबर भाल मोरो खबर भाले आज एक नतुन एटा ब्लगले स्वागतम जनाइছোঁ मोर यूट्यूब चेनेल भाग्यश्री ब्लगले এতিয়া मैं गा चा धुई आहिলোঁ और সেইফালে দেখিছেনে কাপোৰ ধুই দিলোঁ গা ধুলোঁ গা ধুই আহিলোঁ আৰু ভাবিছোঁ ব্লগটো আৰম্ভ কৰি দিওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম এতিয়া মই মোৰ কামখিনি কৰি লওঁ ধুনীয়াকৈ কামখিনি কৰা হৈ কিনে ভাত খাম ভাত খাই কিনে কি কৰোঁ কি নকৰোঁ দেখুৱাই দেখিম এই দুইটাৰ বিছনাখন পাৰি থাকোঁতে মই দুইটা পইচা ওলা এটা 10 টকীয়া এটা 2 টকীয়া মানে দুটা আৰু বাবু মানে দাদাৰ বিছনাগিলা পাৰিলে মই সদায় এনেকৈ খুচৰা পইচা মই পাই থাকোঁ আৰু গধূলা দোকানতে খাই আহোঁ কি কৰিম আৰু জমা কৰিবতো নোৱাৰোৱে আৰু কিবা খাব মন যায় পিছলি সেইকাৰণে আজি 12 টকা লাভ হ'ল সদায় পাওঁ দুইটা আৰু বাবুৰ বিছনাখনত মানে দাদাৰ বিছনাখনত খুচৰা পইচা মই পকেটৰ পৰা পৰলি কি কৰিব আৰু মই পতলি লওঁ বিছনাখন পাৰোঁ দেখাও নাপায় দেখা পালে নপতলে কিজানি ভাবছি মাইনাইটো নিব এনেকৈ ভাবে কিজানি কোনে কোনে পায় কমেণ্ট কৰি জনাবচোন মই কিন্তু প্ৰায় পায়ে থাকোঁ 2 টকা 1 টকা 5 টকা 10 টকা এনেকৈ পায়ে থাকোঁ মায়ে গৰু দিবে যায় ঘৰত আহাই নাই তাকে বিচাৰি আছোঁ ৰ'ব নে প্ৰেছাৰ চেছাৰ উঠি ক'ৰবাত পৰিয়ে আছে হাই প্ৰেছাৰ আছে 190 তাকে বিচাই আৰু ৰ'ব কি কৰি আছে সেইকিনে মানুহৰ ঘৰত ক'ৰবাত গেছিল থুৰি মালটা চেৰবে আহিব লগা আছিতো চেৰবে আহিলে বোলে মই ভাবছি না ক'ত প্ৰেছাৰ চেছাৰ উঠি পৰিয়ে আছা নাই দে এতিয়া প্ৰেছাৰ আজিল এটা আৰু দিন দুপৰতে মাই কি হোতে সোমাই আছে চাব দেখুৱাই আছোঁ এই দিন দুপৰতে হোতে সোমাইছে দেখোন মাই এইখিনিতে তাঁৰ আছিল কাপোৰ মেলি থাকোঁতে ভাঙি গ'ল আৰু কাপোৰবিলাক ইয়াতে আনি থ'ব লগা হ'ল দেউতাই ভাল কৰি আছে এতিয়া বস্তু এটা দেখাওঁ বুলি ভাবিছোঁ কোনে কোনে চিনি পায় ক'ব এইটো বস্তু কোনে কোনে চিনি পায় ক'বচোন এইটো বস্তু আমাৰ ইয়াতে চিৰফল বুলি কয় কোনে কোনে চিনি পায় কমেণ্ট কৰি জনাবচোন আপোনাৰ ফালে কি বুলি কয় আৰু মই গৈ আছোঁ পিছফালে আমাৰ বস্তিৰ আৰু মই ইয়াতে চেলেঞ্জ ভিডিঅ'বিলাক বনাওঁ চেলেঞ্জ ভিডিঅ'বিলাক এইখিনি জেগাতে বনাওঁ আৰু পিছফালে আমাৰ এটা পুখুৰী আছে তাত কোনোবা হাহাকাৰ কৰি আছে মই ভাবিছোঁ কিয় হাহাকাৰ চাই ৰ'বচোন আৰু এইফালে দেখিছেনে চব ৰোৱা কঠীয়া ৰোৱা আৰু মই কেনেকৈ যাই আছোঁ চাওকচোন ঐ কি কৰি আছা বহুত পানী আছে আনবাকে বিতু নাজ না নাই বিত এইফালে বহুত দ আছে শিকি আছা নেকি শিকি আছা ইউটিউবত নেকি এনে ভিডিঅ'ছ
সিদিনা বেতালাটোৰ ভিডিঅ' তোক দেখা পাইছোঁ মাংস সাঁতুৰিব শিকি আছা নেকি? মায়ে ভাত খাবলৈ মাতি আছে। এটা ঘৰত জলকীয়া লৈ আহোঁ খাবলৈ। আৰু যেতিয়া নিজে ৰোৱা জ্বলা লাগিছে তেতিয়া কিমান ভাল লাগে সেইটো মই বুজিব চাওকচোন কেনেকুৱা লাগিছে জ্বলাটো। এইবিলাক এটা ছিঙি নিওঁ বাৰু মই। আৰু এটা বস্তু দেখুৱাই আছোঁ। আৰু এটা মই ৰোৱাই জ্বালা লাগিছে, সেইটো দেখিছেনে? এইটো বঙলা জ্বালা। এইটো বঙলা জ্বালা লাগিছে। আৰু এইটো মই নিজে ৰোৱা জ্বালা যেতিয়া লাগে বহুত ভাল লাগে মনটো। এতিয়া ভাতকেইটা খাই লওঁ মই। কি বনাইছে দেখুৱাব বলকচোন। মায়ে বিশেষ একো বনোৱা নাই, দালিত আলু দিছে আৰু সেই কণী ভাজি দিছে বইল কৰি কিনে। সেয়ে খালোঁ ভাতকেইটা। কেতিয়াবা তেনেকৈ খায়ো ভাল লাগে। আৰু মই ভিডিঅ' হৈছে নে নাই চাই আছোঁ। আৰু ইয়াক আমাৰ হাঁহৰ ডিম, ঘৰৰে হাঁহ আছে, কুকুৰাও আছে। কুকুৰাই কণী পৰা নাই। মোৰ ফাৰ্মখনটো আগৰ যোনবিলাকে মোৰ ভিডিঅ' চাই আগত ভিডিঅ' দিয়া আছে মোৰ ফাৰ্মখনৰ। চৰাইও আছে, হাঁহো আছে। আমি কণী ঘৰৰে খাওঁ, কিনিব লগা নহয় বিশেষ। আৰু ফাৰ্মৰ কণী খাই এনেও কিবা এটা ভাল নালাগে। হাঁহৰ ঘৰত লোকেল কণী খাই বহুতে বেছি ভাল লাগে। আমাৰ আৰু কণী বেচাই নহয়, খোৱাই যায় কণীবিলাক। বগীতৰা বগীতৰা, এই বগীতৰাক লৈ আহিলে তই চুম দিয়া এটা বগীতৰা খং উঠি আছে। পানী ভাল লাগছি দানা দেও ৰ'ব। কেনেকৈ যাইছোঁ নাই বগীতৰা একদম পাতি দিছি। এইফালে চা আনক দানা চানা দেও ৰ'ব। বগীতৰাহঁতক দানা দিলে এতিয়া খেৰ খাব ধৰিছে। পথাৰত পেট ভৰি নাহিল। বাই বাই দে তন দেখা খা। আৰু আজি ভিডিঅ'টো এইখিনি আছিল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু কেনেকুৱা ধৰণৰ চেলেঞ্জিং ভিডিঅ' লাগে কমেণ্ট কৰক। আজিলৈ বাই বাই। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম।